তুমি আজি আহিলে ভাল লাগিল যিমান যি হ'লেও ধৰ আগতে এনেকৈ কোনোনো বিচাৰি দিছিল দুদিনমান আগত মানে এটা ছোৱালী মানে নতুনকৈ মানে পুলিচ হৈছিল আৰু মানে এছআই পুলিচ হৈছিল এছআই পুলিচটো মানে বহুত ভাইৰেল হৈছিল বৰ্তমান মই যাই আছোঁ বৰ্তমান বিচাৰি বৰষুণত ভাৰ্গৱ মিক্সিং চেনেলত য'ত সকলোকে মই স্বাগতম জনালোঁ মেৰা ভাই মেৰা পিছে খাৰা হে হামেশা মেৰা সাথ দেতা হে ভিডিঅ'টো কিবা ঠাচু হ'নে বালা হে আৰু যদি মোৰ চেনেলত যদি আপোনালোকে নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক মৰম দি থাকক এতিয়া বৰ্তমান জেগাত লগ পাই আছোঁ বৰষুণ তামামে হৈছে মানে তো ফাইনেলি গাইজ আমি বৰ্তমান আহি পাইছোঁ আৰু যিটো মানে আপোনালোকক ছাৰপ্ৰাইজ দিম বুলি ভাবছোঁ মানে আহি পাইছোঁ এইটো চকটোৰ নাম হ'ল মানে পুৰণদিয়া চক মানে আপোনালোকে যদি মানে কালেগাঁৱৰ পৰা মোটামুটি 6-7 কিলোমিটাৰমান আহিলে মানে এইটো চক পায় পুৰণদিয়া চক আৰু যদি আপুনি চিধা যায় ডাইৰেক্ট টংলাটো উঠিব পাৰে এতিয়া মানে চাহ কিবা এটা খাই ল'লোঁ এতিয়া বৰ্তমান একদম জাগাত আহি পাইছোঁ যাই আছোঁ বাৰু জাগাত লাগি মানে একদম দেখাই আছোঁ বাৰু বৰ্তমান চোতালত আৰু মোৰ মেৰা ভাই ভি মেৰা পিছে খাৰাহে মই যি কাৰণে মানে এক্সাইটেড হৈ আছিলোঁ যে 7 দিনৰ পৰা যে মই কৈ আছিলোঁ যে বহুত এক্সাইটেড হৈ আছিলোঁ বৰ্তমান মই বহুত লাকি বৰ্তমান চোতালত আছোঁ আৰু বৰ্তমান ভিতৰত আছে দেখাই আছোঁ তো গাইজ কি হ'ব এতিয়া ধুনীয়াকৈ আৰু একদম ভৰ্তি কৰি দিছি একচুৱেলি মানে আমাৰ ভাগ্যৰ কথাটো এতিয়া মানে আৰু বহি লৈ কেনে খাই আছোঁ আৰু চাহ আৰু বাকীগিলা কি হয় দেখাই আছোঁ বাৰু চাহটো মেইন না মানে আগত যিটো ছাৰপ্ৰাইজ দিম বুলি কৈছোঁ বৰ্তমান মোৰ ওচৰত আছে প্ৰথমতে চিনাকি ল'ম আৰু চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ ঠাচু হ'নে পালাহে আৰু যদি মোৰ চেনেলত আপোনালোকে আহিছে প্লিজ মৰম দিয়ক ছাবস্ক্ৰাইব কৰি দিয়ক আৰু আপোনালোকে চিনিয়া পাইছে অতিকৈ মৰমৰ এতিয়া মানে পৰিচয়টো দাদা আপোনাৰ নামটো কি হৈছিলে প্ৰথম মোৰ নাম প্ৰণৱ জ্যোতি চৌধুৰী চৌধুৰী আৰু আপোনাৰ নমস্কাৰ মোৰ নাম শ্ৰী মৃদুলা গজমেটা এতিয়া মানে কি আৰু অলপ আপোনালোকৰ বিষয়ে অলপ কৈ দিয়ক যে মই বহুত এক্সাইটেড হৈ আছিলোঁ আপোনালোকক লগ পোৱাৰ কাৰণে মানে যেতিয়াৰ পৰা আপোনালোকক মই নিউজত দেখা পাইছিলোঁ তেতিয়াই মানে ভাবিছিলোঁ মই কেনেকৈ লগ কৰিম কিন্তু লাষ্টত মানে ইউটিউবত মই চাৰ্চ কৰি থাকোঁতে মানে পাই গ'লোঁ যে আপোনালোকৰ ভিডিঅ' ইউটিউব চেনেল এটা আছে সেই ইউটিউব চেনেলৰ জৰিয়তে মই আজি আপোনালোকৰ ঘৰত আহিবলৈকে সক্ষম হৈছোঁ তাৰ বাহিৰে আপোনালোকৰ কেনেকুৱা লাগিল বা আৰু আপোনালোকৰ বিষয়ে অলপ কৈ দিয়ক তুমি আজি আহিলে ভাল লাগিল যিমান যি হ'লেও ধৰ আগতে এনেকৈ কোনোনো বিচাৰি দিছিল আমাক দুই এজনে আহিছা এটা সহানুভূতি পাইছোঁ অলপ তো অহাৰ কাৰণে ভাল লাগিল এই ভাৰ্গৱ মিক্সিং আহিছে আজি মানে মোৰ নামটো এনে ভাৰ্গৱ বৰদলৈ মোৰ চেনেলটোৰ নাম মানে ভাৰ্গৱ মিক্সিং ই আমাৰ মঙলদৈৰে হয় মঙলদৈ মানে ময়ো ঘাইঘৰ মঙলদৈৰে আমিও মেইনলি দৰঙীয়ে মানে তো অহাৰ কাৰণে ভাল লাগিল কথা বতৰা মিলে কিছুমান সেইকাৰণে ইয়াৰ চেনেলটো আপোনালোকে চাব এই আপোনাৰ যিটো মানে এবাৰ নতুন চেনেল ভিডিঅ' দিব মোৰ ডিছক্ৰিপশ্যনত আপুনি মোৰ লিংকটো দি দিব দি দিম মানে দাদাৰ যিটো মানে ভিডিঅ'ৰ মানে ডিছক্ৰিপশ্যনত চালে মানে মোৰ লিংকটো এবাৰ পাই যাব আৰু যদি মোৰ এইটো ভিডিঅ'ত মানে মোৰ দাদাৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত থাকিব মানে আৰু মিলা প্ৰীতিকে মানে চবে আমি কাম কৰিব লাগে তেতিয়া মানে ওপৰত যাব পাৰিম চ' এতিয়া বাৰু বাকী যিয়ে নহওক অলপ পঢ়াৰ ক্ষেত্ৰৰ পৰা আহোঁ যে এতিয়া যিহেতু আপোনাৰ মিছেছটোৰ নাম কি আছিলে মই পাহৰি গ'লোঁ মৃদুলা বসুমতাৰী চ' বহুত নৰ্ম ছোৱালী হয় বহুত ভদ্ৰ ছোৱালী হয় তথাপিও মানে বহুত ওপৰত গুচি গ'ল তেনেকুৱাই যে আপোনালোকৰ যে ধৰ যিহেতু মই আপুনি ভিডিঅ'ত মই অলপ গম পাইছোঁ যে এনেকুৱা লাভ ষ্টৰী ধৰ এনেকুৱা আনিব লগা হ'ল বা কিবা এতিয়া আপোনালোক কিমান খুচি মানে খুচি ভালে আগতেও খুচি এতিয়াও খুচি ডাবল আৰু টিপুল কৰিব লাগিব তাৰপিছত আৰু কিবা কিবি আছে আগতে মানে ছিংগল আছিল এতিয়া ডাবল হ'ল এতিয়া মানে 3 ডাবল হৈ যাব বাৰু কথা নাই এতিয়া বাইদেউ মানে কিবা এটা কাম কৰিছে বাইদেউ যাই আছে বাৰু দাদাই কৈ দিব এতিয়া মানে আপোনালোক এতিয়া বৰ্তমান কিমান হেপী আমি হেপী বহুত আজিকালি হেপী বহুত আৰু আমাৰ লগতে মানে যিসকলে নেকি আমাক কমেণ্ট কৰি থাকে এতিয়া মানে আপোনালোকৰ এতিয়া এনেকুৱা লাগিছে যে আমি বহুত কষ্ট কৰিলোঁ এতিয়া যে তেনেকুৱা মানে এতিয়া আমি পালোঁ বুলি ভাল তেনেকুৱা লগা নাই তেনেকুৱা কিয় লগা নাই কষ্ট চবে কৰে আৰু কষ্ট কৰিবই লাগে চবে নকওঁ এইটো তাৰমানে জীৱাৰ কাৰণে এটা কামহে একচুৱেলি কষ্ট বুলি একো নাই আৰু কৰিবলৈ বহুত আছে এতিয়া তাইহে কিবা এটা কৰিছে ধৰক ময়োতো কিবা এটা কৰিব লাগিব মা দেউতাই জন্ম দিছে মোকো তেনেকুৱা আৰু এতিয়া মানে কেতিয়া মানে যাব তাই 1 নৱেম্বৰত মানে যাব আৰু তেতিয়াৰ পৰা মানে লগ নাপায় আৰু আপোনালোককো লগ নাপালেও হয় কালি পৰহি জোনাই যাম আমি জোনাই যাম এওঁৰ জেঠীয়েকৰ ঘৰত যাম আমি মানে বাইদেউৰ জেঠীয়েকৰ ঘৰত যাব মানে আজি বা কালি গ'লে লাষ্ট ষ্টেচন এইটো মানে আমাৰ হেৰি অসমৰ নেকি অসমৰ লাষ্ট ষ্টেচন এইটো জোনাইটো মানে ইফালে যোৱা এইটো কি বুলি ক'ব মুকং চেলে আগৰখিনি কাটি অৰুণাচল বৰ্ডাৰৰ ওচৰত ঘৰ মানে একদম অৰুণাচল বৰ্ডাৰৰ ওচৰতে ঘৰ খুৰীয়েকৰ ঘৰ নহয় বৰমা ঘৰ জেঠীমাকৰ ঘৰ মানে একদম অৰুণাচল বৰ্ডাৰৰ একদম কাষত আৰু ভাৰত আৰু হেৰি অসম আৰু অৰুণাচল একদম বৰ্ডাৰত আৰু
বাইদেউ বা দাদাকো বেছি মানে দিগদাৰ দিয়া নাই কাৰণ মানে অলপ অসুখ হৈ থকা বুলি কৈছে বাইদেউৰ মানে আৰু বাইদেউৰ মানে কাম মানে ডিউটিত গুচি যাব সেইটো কাৰণে বেছি দিগদাৰো দিয়া নাই আৰু অসুখ হৈ আছে চ' অলপ ঘৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ বহুত কষ্ট কৰি মানে বহুত কষ্টৰ ফলটো মানে তেখেতসকলে এতিয়া পাইছে বহুত তেখেতসকলে বহুত সুখী আমিও এনেকৈ কষ্ট কৰিব লাগিব আপোনালোকে কষ্ট কৰক তেতিয়া মানে বেয়া কাম কৰি নহয় ভাল কাম কৰি কষ্ট কৰক একদিন ভাল ফল পাবই যেনেকৈ দাদা আৰু বাইদেউহঁতে পালে চকুৰ ফ্ৰণ্টতে চ' এইখিনি কি শাক দাদা কি শাক এয়া বেহাৰ নে কিবা আৰু এইবিলাক কিবা কিবি শাক আছে এইবিলাক কিবা কিবি আছে হাত চাত কাটিলে কিবা লগাই দিয়ে আমাৰ ঘৰতো আছে সেইবিলাও আছে এইটো আৰু ঘৰৰ পৰিৱেশ কিন্তু ঘৰৰ পৰিৱেশ যদি এনেকুৱা হৈ আছে কিন্তু আৰু 2 বছৰ 3 বছৰ পিছত মানে একদম পুৰা টোটেলি চেঞ্জ হৈ যাব আৰু মানে দাদাহঁতক কৈছোঁ মই যিহেতু মানে চিমনি আৰু একো এটা কাম কৰোঁ মানে চিমনি আৰু মানে এইটো মানে মই দিম বুলি কৈছোঁ আৰু চ' অপেক্ষা কৰক আকৌ নেক্সট আকৌ আহি যাম মই ইয়াত চিমনি আৰু একোৱাগাত বিক্ৰী কৰিব লাগে আৰু এইটোৱে ঘৰৰ পৰিৱেশ যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক মৰম দি দিয়ক আৰু 1K হ'বৰ মোৰ বেছি নাই আৰু 1K হোৱাৰ লগে লগে জবৰদস্ত ভিডিঅ' এটা আপোনালোকৰ মাজলৈ লৈ আহিম আজিলৈ এইখিনিতে বাইদেউহঁতৰ ঘৰৰ পৰাই জয় আই অসম জয় আই অসম জয় আই অসম